হাই ফ্ৰেণ্ডছ, আজি মই ক'বলগীয়া বিষয়টো হৈছে পানী। আমি সকলোৱে জানো, আমি চবেই জানো যে পানী খাব লাগে। এতিয়া পানী কিমান খাব লাগে, পানী কিমানটো খালে ভাল, কিমান খালে বেয়া, মানে যিকোনো এটা ভাল বস্তুৰ যিকোনো এটা ভাল বস্তু তাক খালে মানে যদি আমাৰ উপকাৰ হয়, তাক বেছিকৈ খোৱাৰ ফলত আমাৰ অপকাৰো হ'ব পাৰে। যেনেকৈ এতিয়া মই হালধিৰ কথাই কওঁ, হালধিটো আমাৰ শৰীৰৰ কাৰণে ভাল, কিন্তু তাক যদি আমি অত্যাধিক পৰিমাণে খাওঁ তেতিয়াহ'লে ই বেয়াও হ'ব পাৰে। ঠিক তেনেদৰে পানী খালে আমাৰ শৰীৰৰ, আমি জানো যে শৰীৰৰ বহুত বেমাৰৰ কাৰণে পানী ভাল, আৰু শৰীৰত যিবোৰ লেতেৰা বস্তু থাকে, আমাৰ বডিৰ ভিতৰত যিবোৰ লেতেৰা বস্তু থাকে সেইবোৰো বহুত পৰিমাণে পানীয়ে উলিয়াই দিয়ে। কিন্তু আমি বহুত মানুহেই নাজানো যে আমি কিমান পৰিমাণৰ পানী খাব লাগে, কিমান পৰিমাণৰ পানী আমাৰ বডিত প্ৰয়োজন হয় ডেইলি। এতিয়া আজিৰ টপিকটো সেইটোৰ ওপৰতে। এতিয়া আমি শুনি আহিছোঁ যে ল'ৰা মানুহ হ'লে মানে 3 পৰা 3.5 লিটাৰ পানী খাব লাগে, আৰু ছোৱালী মানুহ হ'লে মানে বা পুৰুষৰ ক্ষেত্ৰত 3 পৰা 3.5 লিটাৰ পানী কনজিউম কৰিব লাগে, আৰু মহিলাই কি কৰিব লাগে 2 পৰা 2.5 লিটাৰ পানী আমি কনজিউম কৰিব লাগে দৈনিক। কিন্তু এটা কথা কি, পানী আমি কিমান পৰিমাণৰ ডেইলি কনজিউম কৰিব লাগে সেইটো কোনো ক'ব নোৱাৰে বা ক'তো লিখি থোৱা নাই। সেইটো কোনো সঠিক এটা মান নাই, সঠিক ভেলু এটা নাই। আমি এতিয়া নিজৰ শৰীৰটোক চাই পেলানি, নিজৰ শৰীৰটো চাই আমি নিজেই সেইটো উলিয়াব লাগিব যে আমি কিমান পৰিমাণৰ পানী কনজিউম কৰিব লাগিব, বা আমি সঠিক পৰিমাণৰ পানী লৈ আছোঁ নে নাই, আমি সঠিক পৰিমাণৰ পানী খাই আছোঁ নে নাই, সেইটো আমি নিজেই গম পাব লাগিব। এতিয়া আমি নিজেই কেনেকৈ গম পাম? এতিয়া মই কৈ দিওঁ যে 1 নম্বৰ কথা হৈছে কি, আমি যেতিয়া ইউৰিন পাছ কৰোঁ, আমি সকলোৱে ইউৰিন পাছ কৰোঁ, আমি যেতিয়া ইউৰিন পাছ কৰোঁ, বিশেষকৈ গৰম দিনত তেনেকুৱা হয় যে গৰম দিনত আমাৰ শৰীৰটোক বেছি পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। কাৰণ কেলৈ, আমি ঘামোঁ, আৰু যিবোৰ মানুহে বেছি কষ্টকৰ কাম কৰে বা যিবোৰ মানে এক্সাৰচাইজ কৰে, সেইবোৰ মানুহক হ'ব পাৰে 3 পৰা 3.5 লিটাৰতকৈও বেছি পানীৰ প্ৰয়োজন হ'ব পাৰে। কাৰণ কেলৈ, সিহঁতে 3 পৰা 3.5 লিটাৰতকৈও বেছি পানীৰ প্ৰয়োজন হয় তেনে মানুহক। এতিয়া যিবিলাক মানুহে ঘৰতে বহি থাকে, কোনো ধৰণৰ কষ্টৰ কাম তেওঁলোকে নকৰে, তেওঁলোকক 3 পৰা 3.5 লিটাৰতকৈ কম পানীৰো প্ৰয়োজন হ'ব পাৰে তেওঁলোকৰ শৰীৰটোত। এতিয়া এটা কথা কি যে আমাৰ শৰীৰত দৈনিক যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন হয় আমি সিমানহে খাব লাগে। তাতকৈ বেছি পৰিমাণৰ পানী খোৱাটোও বেয়া, আৰু তাতকৈ কম খোৱাটোও বেয়া। যদি আমি পানী আমাৰ শৰীৰত যিমান লাগে তাতকৈ বেছি পৰিমাণৰ পানী আমি খাবলৈ যাওঁ, তেতিয়া কি হ'ব, আমাৰ কিডনীত এফেক্ট কৰিব, আৰু আমাৰ বডিত যিমান ছ'ডিয়াম থাকে সেই ছ'ডিয়াম কি হ'ব, ডাইলিউট হ'বলৈ আৰম্ভ কৰিব, আৰু তাক কোৱা হয় হাইপ'নেট্ৰেমিয়া। সেইটো কাৰণে আমি পানী বেছিকৈও খোৱাটো বেয়া, আৰু কমকৈ খোৱাটোও বেয়া পানী। কাৰণ কেলৈ, কমকৈ পানী খোৱাৰ ফলত আমাৰ কি হ'ব পাৰে, কনষ্টিপেশ্যনৰ নিচিনা বেমাৰে দেখা দিব পাৰে, আমাৰ স্কিন ডাল হ'ব পাৰে, আমাৰ শৰীৰটো ডিহাইড্ৰেশ্যনৰ চিকাৰ হ'ব পাৰে, আৰু বিভিন্ন ধৰণৰ
বেমাৰ হ'ব পাৰে। তো সেইটো কাৰণে আমি পানী সঠিক পৰিমাণে খোৱাটো ভাল। এতিয়া আমি কেনেকৈ গম পাম যে আমি সঠিক পৰিমাণৰ পানী খাইছোঁ নে নাই? প্ৰথম কথা হ'ল যে আমি ইউৰিনৰ দ্বাৰা গম পাম যে আমি পানী সঠিক পৰিমাণৰ খাইছোঁ নে নাই। আমাৰ ইউৰিনৰ কালাৰটো আমি লক্ষ্য কৰিলে দেখিবলৈ পাম যে যদি এইটো ট্ৰান্সপেৰেণ্ট আহিছে, ইউৰিনৰ কালাৰটো যদি আমাৰ ট্ৰান্সপেৰেণ্ট হয়, তেতিয়াহ'লে আমি সঠিক পৰিমাণৰ পানী খাই আছোঁ। আমাৰ শৰীৰত পানীৰ যিটো পৰিমাণ হয় সেইটো ঠিকে আছে। আৰু যদি ইউৰিনৰ কালাৰটো য়েল্ল' বা ডাৰ্ক হয়, তেতিয়াহ'লে আমি বুজিব পাৰিম যে আমাৰ শৰীৰত সঠিক পৰিমাণৰ পানী পৰা নাই। তেতিয়া আমি আৰু পানী খোৱা উচিত। ছেকেণ্ড কথা হ'ল কি, পিয়াহ যেতিয়া লাগে, আমাৰ পানী পিয়াহ যেতিয়া লাগে, আমি সকলোৱে যেতিয়া আমাৰ পানী পিয়াহ লাগে তেতিয়াহে খাওঁ। আন টাইমত আমাৰ পানীৰ কথা মনত নপৰে। কিন্তু আমি সদায় এইটো মনত ৰাখিব লাগে যে আমাৰ পানী পিয়াহ লাগিলে যিমানটো পানী খাওঁ, তাতকৈও আমি এগিলাচ বা দুগিলাচ পানী এক্সট্ৰা খাব লাগে, যাতে শৰীৰত পানীৰ পৰিমাণটো ঠিকে থাকে। তেতিয়াহ'লে আশা কৰোঁ সকলোৱে সঠিক পৰিমাণৰ পানী খাবলৈ আৰম্ভ কৰিব। আৰু ভিডিঅ'টো ইমান দেৰি ধৈৰ্য ধৰি চাই থকাৰ বাবে ধন্যবাদ।